নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে ভালে নিশ্চয়। আৰু এয়া দেখিছে আমাৰ বাৰীৰ পাছফালে থকা ডাঙৰ পুখুৰীটো যোৱাকালি মাছ ধৰা হৈছিল, তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। সেয়েহে ভাবিলোঁ ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰোঁ। ঠিক আছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। পানী যিহেতু বহুত আছিল, সেয়েহে এনেকৈ সম্পূৰ্ণ এটা নিশা মেচিনটো লগাই থোৱা হৈছিল। তাৰ পাছদিনাখনহে মাছ ধৰা হৈছিল। এনেকৈ কিন্তু মাছ ধৰা চাই বহুত ভাল লাগে, নহয় জানো? মোৰ কিন্তু মাছ ধৰা চাইও ভাল লাগে, ধৰিবলৈও ভাল লাগে। আৰু ধৰিবলৈ নাপালোঁ যিহেতু ভৰি নখত অকণমান দুখ পাই আছিলোঁ, সেয়েহে। আৰু আমাৰ বেটামুনুক চাওকচোন বাৰু, সৌৱা নামিবলৈ ইমান উৎপাত কৰিছিলে, সেয়েহে নমাই দিলোঁ। যিহেতু ডাঙৰ হোৱাৰ পৰা প্ৰথম পাইছে এইবাৰ, সেয়েহে যি কৰে কৰক বুলি এনেকৈ নমাই দিলোঁ। আৰু এয়া হ'ল আমাৰ তন্ময়। ই কিন্তু মাছ ধৰাত একদম এক্সপাৰ্ট বুলি ক'ব লাগিব। এবাৰ ধৰি মেলি গ'লেই আৰু মাকে গা পা ধুৱাই দিয়াৰ পাছত এয়া দেখিছে আকৌ এবাৰ নামি দিছেহি নজনাকৈ। আৰু এইখিনি আচলতে বেলেগৰ ঘৰতনো ক'ত ধৰিবলৈ যাব, নিজৰ ঘৰত বুলিহে। সেয়েহে যি কৰে কৰক বুলি এনেকৈ গোটেই তিনিওটাকে নামিবলৈ দিয়া হৈছে। আৰু এয়া মাছ দেখিছে, এয়া ওচৰতে গৈ ধৰিবই আৰু এতিয়া। আৰু ওপৰৰ পৰা এয়া ধৰ ধৰ বুলি চিঞৰি আছে। আৰু এই পাৰত বহি যে চিঞৰি থকা মুহূৰ্তখিনি বহুত ভাল লাগে, নহয় জানো? এই পুখুৰীটো আচলতে প্ৰতি বছৰে সিঁচা নহয়। আৰু বহুত দিনৰ আগতে এবাৰ ধৰিছিলে মাছ, তাকো এনেকৈ সিঁচি পেলাই নহয়, নেট দি পেলাই ধৰিছিলে। আৰু দেউতা থাকোঁতেই, দেউতা আজি নথকাই আমাৰ এপ্ৰিল মাহত 2 বছৰ হ'ব। আৰু তাৰ আগতেই 2 বছৰমানৰ আগতেই মাছ ধৰা হৈছিলে। তাৰ পাছতে আগৰ মাছো আছিলে আৰু যোৱা বছৰ আকৌ ভাইটিয়ে মেলি দিলে। মাছ কিন্তু যিমান ওলাব লাগিছিল সিমান ওলোৱা নাই, যিহেতু পানী হৈছিলে। পানী হওঁতে চাগে মাছবিলাক ওলাই গ'ল। আৰু প্ৰথমতেতো একেবাৰে নোলাব বুলিয়ে ভাবিছিলোঁ, পানী নুশুকাওঁতে। শেষত গৈ যেনিবা ইমানখিনি মাছ ওলালে। কিবা বৰালি এটা ওলাইছে চা, উলিয়া ঘৰ আৰু এইফালে দেখিছে ডাঙৰকেইজনী ধুনীয়াকৈ এনেকৈ কাটি দিছে। আৰু কাটি দিলে যিহেতু ভাগ কৰিবলৈ ভাল হ'ব, আৰু ইহঁতকো দিব লাগিব। ইমান কষ্ট কৰি ধৰিছে ইহঁতে। আৰু লগতে ঘৰৰ মানুহকো বিতৰণ কৰিব লাগিব, ভাগ বিতৰণ কৰিব লাগিব। সেয়েহে আৰু ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ বাই।